হেল্ল' নমস্কাৰ, মোৰ নাম ইছফাকুল ইমদাদুল্লাহ। মই বৰ্তমান টেক্সেবি এডভেঞ্চাৰত কৰ্মৰত। মই বৰ্তমান আপোনালোকৰ লগত কিছুমান কথা ডিছকাছ কৰিব বিচাৰিছোঁ ৰিগাৰ্ডিং টেকন'লজি, ৰিগাৰ্ডিং এইটো জেনেৰেশ্যন, ৰিগাৰ্ডিং আপোনাৰ এমপ্লয়েবিলিটি, ৰিগাৰ্ডিং আমাৰ এডুকেশ্যন ছিষ্টেম বা আমাৰ জব, এইখিনিৰ ওপৰত। তাৰ আগতে মই কিছুমান কথা জনাব খুজিছোঁ ৰিগাৰ্ডিং এতিয়া ইণ্ডাষ্ট্ৰী যিটো জেনেৰেশ্যন এতিয়া চলি আছে, বহুতে হয়তো গম নাপায় আমি এতিয়া কোনটো লেভেললৈ আমি আমাৰ চাকৰি বা আমাৰ জব অপৰচুনিটিখিনি যিখিনি আছে, আমি এতিয়া কোনটো লেভেললৈকে নিজকে প্ৰিপেয়াৰ কৰিব লাগিব। অ'কে, চ' আপুনি যদি ষ্টাৰ্টিঙৰ ইণ্ডাষ্ট্ৰীৰ হেৰিখিনি চায় আৰু এতিয়া চায়, হিউজ ডিফাৰেঞ্চ হৈ গৈছে। আৰু ইণ্ডাষ্ট্ৰী এৰিয়াটো একচুৱেলি 4টা জেনেৰেশ্যনত ভাগ কৰা হয়। তাৰ ভিতৰত আপুনি যদি ইণ্ডাষ্ট্ৰী 1.0 সেইটো লয়, আপোনাৰ এৰাউণ্ড 1784 তেতিয়া আপোনাৰ প্ৰথম ইণ্ডাষ্ট্ৰী ৰিভলিউশ্যন ষ্টাৰ্ট হৈছে। তাৰ আগলৈকে ধৰি লওক আপোনাৰ মানুহ, ঘোঁৰা, হাতী বা গাধ এইবিলাক ইউজ কৰিয়ে আপোনাৰ বস্তু কঢ়োৱা হওক বা কিবা মেচিন চলাবলৈ হওক, পানী তুলিবলৈ হওক, ক'ৰবাত কিবা ঘাঁহ বোলে আপোনাৰ ধান কাটাৰ মেচিন হওক, সাধাৰণতে এইবিলাক গৰু চৰু ঘোঁৰা এইবিলাক ইউজ কৰি দূৰ জাৰ্ণি কৰিবলৈ হ'লে ঘোঁৰা ইউজ কৰি তেনেকৈ এইবিলাক কৰা হৈছিলে আগতে। কিন্তু তাৰপিছত প্ৰথম যেতিয়া আপোনাৰ ৰিভলিউশ্যনটো আহিলে এৰাউণ্ড 1784, তেতিয়া আমাৰ এইটো ৰিভলিউশ্যনটো ইণ্ডাষ্ট্ৰি ৰিভলিউশ্যন 1.0 বুলি কোৱা হয়, 1.0। তেতিয়া আপোনাৰ ফাৰ্ষ্ট আপোনাৰ ষ্টিম এনাৰ্জি ইউজ হৈছে ফাৰ্ষ্ট টাইম। ষ্টিম এনাৰ্জি মানে ভাপত চলা ইঞ্জিন বুলি ক'লে এতিয়া আপুনি যদি আপুনি এতিয়া লেণ্ড মাইনিংবিলাক হওক, আপোনাৰ কয়লা খনিবিলাকতো আপুনি আগৰ দেখিব ভিডিঅ' কিছুমান, তাত আপোনাৰ ষ্টিম এনাৰ্জি ইউজ কৰা হয়। আপোনাৰ আগতে পানী যদি পাম্প কৰিব লগা হয়, তাত আপোনাৰ তেতিয়া ষ্টিম এনাৰ্জি ইউজ কৰিছিলে সেইটো টাইমত। বা আপোনাৰ ৰেলগাড়ী যদি দূৰ যাত্ৰা কৰিব লগা হয়, ৰেলগাড়ী হওক বা আপোনাৰ গাড়ীখিনি হওক, আপোনাৰ তেতিয়া আপোনাৰ ষ্টিম এনাৰ্জিৰ ওপৰত ডিজাইন কৰি গাড়ীখিনি বনোৱা হৈছিলে, ৰেলগাড়ীত বনোৱা হৈছিলে ভাপত চলা ইঞ্জিন, আপোনাৰ সেইটো কৰা হৈছিলে। তাৰপৰা ছেকেণ্ড জেনেৰেশ্যনটো সেইটোতো আপোনাৰ ফাৰ্ষ্ট জেনেৰেশ্যন গুচি গ'ল ইণ্ডাষ্ট্ৰী। তাৰপৰা লাহে লাহে আপোনাৰ ছেকেণ্ড জেনেৰেশ্যনলৈ আমি আহিলোঁ। এৰাউণ্ড 1870 চনত আমাৰ ছেকেণ্ড জেনেৰেশ্যনটো আৰম্ভ হ'ল। সেইটো টাইমত আপোনাৰ ফাৰ্ষ্ট ইলেক্ট্ৰিক পাৱাৰটো আহিলে সেইটো টাইমত। অ'কে, লাহে লাহে মানুহে ষ্টিম এনাৰ্জিৰ পৰা লাহে লাহে মানুহে কনভাৰ্ট কৰিবলৈ ধৰিলে নিজকে আপোনাৰ ইলেক্ট্ৰনিক্স, লাইক আপোনাৰ এতিয়া টাৰ্বাইন মেচিনবিলাক হওক বা আপোনাৰ ৱাটাৰ পাম্পেই হওক বা আপোনাৰ গাড়ীয়ে হওক বা আপোনাৰ ইণ্ডাষ্ট্ৰি যিবিলাক ডাঙৰ মেচিন হয়, সেইবিলাক লাহে লাহে সেইটো আপোনাৰ কাৰেণ্টত চলিবলৈ ষ্টাৰ্ট কৰিলে। আপোনাৰ ইলেক্ট্ৰনিক এনাৰ্জি যিটো এতিয়ালৈকে কণ্টিনিউ হৈ আছে। ইলেক্ট্ৰনিক এনাৰ্জি নহ'লে আজিৰ যুগত হয়তো একো বস্তু পচিবল নহয়। চ' নেক্সট জেনেৰেশ্যনটো সেইটো আপোনাৰ ইলেক্ট্ৰিক এনাৰ্জি ষ্টাৰ্ট হোৱা জেনেৰেশ্যনটো হ'ল আপোনাৰ ছেকেণ্ড জেনেৰেশ্যন। তাৰপৰা থাৰ্ড জেনেৰেশ্যন আহিলে ইণ্ডাষ্ট্ৰী, সেইটো কোৱা হয় ইণ্ডাষ্ট্ৰী 3.0। চ' থাৰ্ড জেনেৰেশ্যনটো যেতিয়া আহিলে তেতিয়া আপোনাৰ ইলেক্ট্ৰনিকৰ লগতে আপোনাৰ IT অট'মেশ্যন, আপোনাৰ ইনফৰমেশ্যন টেকন'লজি লাহে লাহে আপোনাৰ ইমপ্লিমেণ্ট হ'ব ধৰিলে। তেতিয়া ফাৰ্ষ্ট আপোনাৰ ইণ্ডাষ্ট্ৰীবিলাকত কম্পিউটাৰৰ ইউজ কৰিবলৈ ষ্টাৰ্ট কৰিলে। আপোনাৰ সেইটো টাইমত যদি এটা কম্পিউটাৰ চাই আপুনি মিনিমাম আজি 60-70 বছৰ আগত বা আপোনাৰ সেই মানে 60-70 বছৰ আগতে যেতিয়া আপোনাৰ এটা কম্পিউটাৰ লাগে, হয়তো এইটো ঘৰৰ সমান ডাঙৰ লাগে, এটা ঘৰৰ সমান ডাঙৰ। আৰু মই আনকি 2002-03লৈকে আপোনাৰ এখন ফ্লপি ডিস্ক, আজিকালিতো বহুতে দেখাই নাই ফ্লপি ডিস্ক কি হয়, এৰাউণ্ড 512 KB বা 1 MB 2 MB সিমানটোত থাকে। চ' আজিতো সেইটো কল্পনা কৰিব নোৱাৰোঁ আমি 512 KB, কাৰণ আমাৰ আজিকালি এটা সৰু কিবা এটা ভিডিঅ' এটা আপোনাৰ হ'লেও জিবিলৈ গুচি যায় গোটেই ভিডিঅ'টো। সেইটো টাইমতো জিবি মানে কল্পনাৰো অগোচৰ আছিলে সেইটো টাইমত। চ' সেইটো টাইমত তেনেকৈ থাৰ্ড জেনেৰেশ্যনটো ষ্টাৰ্ট হ'ল। লাহে লাহে কম্পিউটাৰ আহিলে, লাহে লাহে আপোনাৰ বাইনেৰী নাম্বাৰ, ডেচিমেল নাম্বাৰ, এইখিনি গোটেইখিনি কনচেপ্টখিনি আহিলে। লাহে লাহে মানুহে কম্পিউটাৰ ইউজ কৰিবলৈ ধৰিলে, গোটেই প্ৰগ্ৰেমিংখিনি লাহে লাহে শিকিবলৈ ধৰিলে। তাৰপৰা আপোনাৰ ইণ্ডাষ্ট্ৰীত কম্পিউটাৰ ইউজ হ'বলৈ ধৰিলে। আপোনাৰ কম্পিউটাৰটো কি হয় একচুৱেলি, আমি যিটো প্ৰগ্ৰেমিং কৰোঁ, যিটো ক'ডিং কৰোঁ, যিখিনি শিকাওঁ, সি জাষ্ট আউটপুট দিয়ে। আমি ইনপুট দিওঁ, সিহঁতে আউটপুট দিয়ে, ডেটছ ইট। চ' সেইটো হিচাপত আপোনাৰ থাৰ্ড জেনেৰেশ্যনটো ষ্টাৰ্ট হ'ল। সেইটো এতিয়া চলি ইমপ্লিমেণ্ট হৈ এতিয়া আমি ইণ্ডাষ্ট্ৰী 4.0ত আছোঁ। আমি 4 নম্বৰ এতিয়া জেনেৰেশ্যনত আছোঁ ইণ্ডাষ্ট্ৰীত, য'ত গোটেই ইণ্ডাষ্ট্ৰী ছিষ্টেমটো এতিয়া এই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আৰু IoT, ইণ্টাৰনেট অফ থিংছ, এই দুটাৰ ওপৰত বেছ কৰিয়ে আমাৰ গোটেই ইণ্ডাষ্ট্ৰী আছে আজি যদি আপুনি চাই গোটেইখিনি ছিষ্টেম, আপুনি কাৰ ইণ্ডাষ্ট্ৰী হওক
বা আপোনাৰ টেলিকম ইণ্ডাষ্ট্ৰি হওক আপোনাৰ হিউজ যিমানখিনি ইণ্ডাষ্ট্ৰি হওক গোটেইখিনি AI বেছড হৈ গৈ আছে আজিকালি আৰু IoT আজিকালি এইটো স্মাৰ্ট হোম আহি গ'ল এতিয়া আপোনাৰ কমপ্লিটলি আপোনাৰ IoT বেছড হৈ পেলাই এতিয়া স্মাৰ্ট হোম আপুনি ঘৰত আপুনি কথা কৈ অন কৰিব পাৰে অফ কৰিব পাৰে আপুনি এতিয়া টেছলা নিচিনা গাড়ী আহি আছে তাৰপৰা আপুনি যদি চাই এতিয়া ছফিয়া হিউমেন এণ্ড ৰবট আপোনাৰ দুটা মিক্স হৈ পেলাই হিউমেন এণ্ড আপোনাৰ অলৰেডি চিটিজেনশ্বিপো পাই গৈছে তেখেত সেই এটা ৰবটক চিটিজেনশ্বিপ দি দিয়া হৈছে চ' আমি ভাবক আমি এতিয়া কোনটো টেকন'লজিত আছোঁ লাষ্ট আপোনাৰ 1784 প্ৰথম আপোনাৰ এই টেকন'লজি ষ্টাৰ্ট হৈছে প্ৰথম আমি ইণ্ডাষ্ট্ৰি ৰেভলিউশ্যনটো ষ্টাৰ্ট হৈছে আৰু এতিয়া আপোনাৰ 1800 1900 প্ৰায় 200 বছৰ 220 230 বছৰত আমি এটা ইণ্ডাষ্ট্ৰি এটা নিউ ৰেভলিউশ্যন আৰু এতিয়া ৰেভলিউশ্যনটো আপোনাৰ বহুত ফাষ্ট হৈ গৈ আছে বৰ্তমানটোতো আপোনাৰ বহুত ফাষ্ট এতিয়াতো আপুনি গাড়ীও চাই যদি যিখিনি গাড়ীটো এতিয়া AI বেছড হৈ গৈ আছে গোটেই গাড়ীখিনি আপোনাৰ এতিয়া ইলেক্ট্ৰনিক ভেহিকল আহি গৈ আছে গোটেই সেইখিনি আৰু এতিয়া জব যিখিনি আছে জব অপৰচুনিটি যি আছে আপোনাৰ মেক্সিমাম এতিয়া AI IoTত আপোনাৰ বহুতখিনি জব ওলাই আছে আৰু এতিয়া আপোনাৰ বহুতখিনি কোৰ্চ আল্টিমেটলি চেঞ্জ হৈ গৈ আছে আপোনাৰ এইটো নহয় যে AI বা IoT অকল আপোনাৰ ইঞ্জিনিয়াৰিং ষ্টুডেণ্ট বা কম্পিউটাৰ মানুহে জনাটো ইম্পৰ্টেণ্ট এতিয়া আপুনি ডক্টৰ এজনে হওক আপোনাৰ এতিয়া যদি আপুনি মেডিকেল চায়েন্স হেৰিত চাই আপোনাৰ টাল ব্ৰাভো ইণ্ডিয়ান এটা কোম্পানী হয় ৰবটিক্সৰ চ' আপুনি টাল ব্ৰাভো চেক কৰিব পাৰিব টাল ব্ৰাভো চ' টাল ব্ৰাভো নিচিনা কোম্পানী এতিয়া ৰবটিক্স বনায় ইণ্ডিয়াৰ অ'কে ফাৰ্ষ্ট ইণ্ডিয়াৰ এটা ৰবটিক্স কোম্পানী হয় টাটাৰ হয় নিজৰ টাল ব্ৰাভো চ' এতিয়া মেডিকেল চায়েন্সতো আপোনাৰ যিখিনি মেজৰ অপাৰেশ্যনখিনি ডাঙৰ হেৰি তাতো আপোনাৰ ৰবট ইউজ কৰা হয় তাতো মেক্সিমাম আপোনাৰ ৰবট ইউজ কৰি আছে এতিয়া চ' আপুনি নিজে ভাবক যে অকল মানে AI হওক বা IoT অকল বোলে ইঞ্জিনিয়াৰিং বা কম্পিউটাৰ ষ্টুডেণ্টক দৰকাৰ নহয় আপোনাৰ ইচ এণ্ড এভৰি ফিল্ডত প্ৰত্যেকটো কামতে আপোনাৰ এতিয়া IoT বা AI দৰকাৰ হৈ আছে যাওক এতিয়া AI কি আপোনাৰ পাইথন হওক বা মেচিন লাৰ্ণিং হওক তেনেকুৱা টাইপৰ কোৰ্চবিলাক বহুত বেছি এটা ডিমাণ্ড হৈ আছে আপোনাৰ ফিউচাৰৰ কাৰণে আপুনি যদি জব অপৰচুনিটিও আপুনি চাই AI বা আপোনাৰ IoT আৰু বহুতখিনি এতিয়া জেনেৰেশ্যনটো মই কাৰণ মই বহুত ষ্টুডেণ্ট লগ পাইছোঁ এইখিনি প্ৰজেক্টৰ ওপৰত সিহঁতে কাম কৰি থকা নিজে কিছুমান আপোনাৰ মেচিন এতিয়া ৰেডি কৰি আছে নিজে কিছুমান ৰবট আমাৰ অসমতো বহুত ষ্টুডেণ্ট আছে যি নিজে এতিয়া ৰবট নিজে বনায় আপোনাৰ চেঞ্চৰ্ছ ইউজ কৰি আপোনাৰ ৰাজবেৰী পাই ইউজ কৰি আপোনাৰ এড্ৰিনো ইউজ কৰি সেইবিলাক যিবিলাক বস্তু হয়তো আমাৰ নৰ্মেল এডুকেশ্যন ছিষ্টেমত আহিবলৈ এতিয়াও বহুত টাইম আছে এড্ৰিনো কি হয় আপোনাৰ ৰাজবেৰী পাই কি হয় এইখিনি কথা জানিবলৈ কাৰণে আৰু AI আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বা ইণ্টাৰনেট অফ থিংছ কিমান বেছি ইম্পৰ্টেণ্ট আজিৰ যুগত আপুনি নিজেও অকণ ৰিচাৰ্চ কৰক পঢ়ি চাওক বুজি চাওক কাৰণ আমাৰ এতিয়া ইণ্ডাষ্ট্ৰি ৰেভলিউশ্যন আমি 4.0ত আছোঁ আৰু ইয়াৰ নেক্সট ৰেভলিউশ্যনটো কি হয় আমি নিজেও নাজানো যে তাত যিখিনি স্মাৰ্ট এতিয়া আমি হাৰ্ডৱৰ্ক কৰি লাভ নাই এতিয়া হাৰ্ডৱৰ্ক কৰি একো লাভ নাই আমি স্মাৰ্ট ৱৰ্ক কৰিব লাগিব কাৰণ স্মাৰ্ট ৱৰ্ক কৰিলে আমি গম পাম ক'ত আমি হাৰ্ডৱৰ্ক কৰিব লাগে ক'ত নালাগে অ'কে চ' আমি এতিয়া স্মাৰ্ট ৱৰ্ক কৰা যুগ হয় চ' এতিয়া দিনক দিনে মোৰ যিমান লাগে আৰু আনএমপ্লয়বিলিটি ইছ্যুটো আৰু বেছি বাঢ়িব যেতিয়ালৈকে আমি নিজকে কেপেবল কৰি নুতুলোঁ যে আমি নিজকে এতিয়া কেপেবল কৰি দিলোঁ আৰু নিজৰ স্কিল কিছুমান ডেভেলপ কৰিব লাগিব অ'কে চ' উইদাউট স্কিল আপুনি নাভাবিব যে ইন ফিউচাৰ আপুনি কিবা জব পাব অ'কে কোনো টাইপৰ জবৰ কাৰণে এতিয়াই অলমষ্ট আপুনি যদি নাচ কম বা আপোনাৰ বহুতখিনি ৰিচাৰ্চ ইনষ্টিটিউট আছে সিহঁতে আপোনাৰ ৰিচাৰ্চ কৰি আছে যিখিনি যে অলমষ্ট ইণ্ডিয়াৰ 80% আপোনাৰ গ্ৰেজুৱেট বা এডুকেটেড পাৰ্চন যিখিনি গ্ৰেজুৱেট হৈ ওলায় চ' সেইখিনি 80%তে আপোনাৰ এমপ্লয়েবল নহয় ৱাই কিয় নহয় অনলি 20% এমপ্লয়েবল হয় বিকজ অফ আমাৰ স্কিল নাই আমি শিকিব নোখোজোঁ কাৰণ এতিয়া নেক্সট জেনেৰেশ্যনটো আপোনাৰ কমপ্লিটলি IoT আৰু AI ওপৰত গৈ আছে কমপ্লিটলি আপোনাৰ ইনফৰ্মেশ্যন টেকন'লজি আপোনাৰ এইটো নহয় যে অকল কম্পিউটাৰ নলেজ আপোনাৰ অকল এটা ক্ষেত্ৰতে লাগিব ইন ফিউচাৰ আপোনাৰ এডুকেশ্যন ছেক্টৰ হওক বা আপোনাৰ মেডিকেল চায়েন্স হওক বা ইঞ্জিনিয়াৰিং হওক এনিথিং আপোনাৰ কনষ্ট্ৰাকশ্যন ছাইটতো আপোনাৰ আজিকালিতো AI বা IoT আপোনাৰ গোটেইখিনি কম্পিউটাৰ বেছ হৈ গৈ আছে গোটেই বস্তুটো চ' শিকিবলৈ এতিয়াই শিকক যদি নিজৰ ফিউচাৰটো ব্ৰাইট কৰিব বিচাৰে আৰু মই সেইটোকে ক'ব বিচাৰিলোঁ অ'কে আৰু মই আজি বেছি ইমান দীঘল নকৰোঁ ভিডিঅ'টো জাষ্ট ৰিভলিউশ্যনখিনি পঢ়িব চাব বহুত ইণ্টাৰেষ্টিং হয় বহুত ভিডিঅ' আছে ইয়াৰ ৰিলেটেড
গম পাব যে আমি টেকন'লজি আমি 200-250 বছৰত কিমানটো ডেভেলপ কৰিলোঁ আৰু উইদিন 100 years আমি চাই কোনটো জেনেৰেশ্যনলৈ গুচি যাম আমি নিজে নাজানো হয়তো আমি বুঢ়া হোৱালৈকে আৰু আমাৰ জেনেৰেশ্যনটো য়ং হোৱালৈকে চ' এটা আমি নেক্সট লেভেললৈ গুচি যামগৈ চ' নিজকে প্ৰিপেয়াৰ কৰক নিজকে নতুন নতুন কোৰ্চ নতুন নতুন স্কিল নতুন নতুন টেকনিক শিকক AIT বা AI ওপৰত জ্ঞান লওক কি হয় এইবোৰ আৰু কাৰণ ইয়াতে ফিউচাৰ হয় ইয়াতে ফিউচাৰ আছে আমাৰ অ'কে চ' থেংক ইউ ছ' মাছ বাই